ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি এটা ৰেচিপি দিবলৈ গৈ আছোঁ, সেইটো হ'ল গাহৰি মাংস আৰু লাই পাতৰ সৈতে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাহৰি মাংসখিনি আমি ভালদৰে ধুই ল'লোঁ, লগতে এয়া আলু আৰু এয়া পিঁয়াজ ল'লোঁ 6টা আৰু নহৰু আদা এইখিনি প্ৰেছ কৰি লওঁ। আৰু মেইন বস্তুটোৱে হ'ল আমাৰ লাই পাত আজি লাই পাতেৰে দি ৰান্ধিম, টেষ্টিকৈ খাম। আপোনালোকেও চাই থাকিব। আজি জুইত বনাম। এয়া গাহৰি বহাই দিলোঁ, বইল কৰি ল'ব লাগিব। আমি ভালদৰে 15-20 মিনিট বইল কৰি ল'ম। অলপমান নিমখ দি দিছোঁ। 20 মিনিট বইল কৰাৰ পিছত এতিয়া বইল এটালৈ মাংসখিনি কাঢ়ি দিলোঁ। পানীখিনি পেলাই দিম, পেলাই কেৰাহীটো ধুই লৈ আকৌ পাতি দিম। কেৰাহী গৰম হৈ গ'ল, তেল দি দিলোঁ। তেল গৰম হোৱাৰ লগে লগে এতিয়া কেৰাহীত পিঁয়াজ দি দিলোঁ। এয়া পিঁয়াজখিনি দি পিঁয়াজখিনি লৰাই ভাজিম অলপ টাইম। পিঁয়াজ ভজা হৈ গৈছে, এতিয়া দিলোঁ নিমখ আৰু হালধি দি আকৌ এইখিনি ভাজিব লাগিব ভালদৰে। পিঁয়াজ ৰঙচুৱা হ'ল, এতিয়া ইয়াত দি দিম নহৰু আদা পেষ্ট। এতিয়া টাইম হৈ গ'ল মাংস দি দিয়াৰ। দি দিয়া হ'ল। এতিয়া অলপ টাইম লৰাই ভাজিব লাগিব মাংসখিনি। জুইকুৰা চাওকচোন ইমান ধুনীয়াকৈ জ্বলি আছে। অলপ সময় ভজাৰ পিছত এতিয়া ইয়াত দি দিম মছলা। এয়া দিলোঁ জিৰা আৰু দিম জলকীয়া গুড়ি। মাংস ভজা হৈছে, এতিয়া অলপমান দিলোঁ পানী। পানীখিনি শুকাই গৈ ইয়াত তেল ওলাই গ'ল। এতিয়া আকৌ পানী দি দিম সৰহকৈ। মাংসখিনি ভালদৰে বইল হ'লেহে খাই ভাল লাগে। একদম পানী নাইকিয়া কৰি দিম। 20-25 মিনিট উতলিব লাগিব ভালদৰে। এয়া পূৰা উতলি আছে তৰকাৰী। কেমেৰামেনক পূৰা ধোঁৱাই খেদি আছে, ইফালে খেদিছে সিফালে খেদিছে। উতলি পানী নাইকিয়া হৈ গ'ল। এতিয়া ইয়াত দি দিম লাই পাতখিনি দি 4-5 মিনিটমান ৰাখি কেৰাহীটো নমাই দিম। ধোৱাৰ কাৰণে ভিডিঅ'টো ভালকৈ দেখাব পৰা নাই। এয়া ফাইনেলি ৰেডি হৈ গ'ল লাই পাতৰ সৈতে গাহৰি মাংস। এনেদৰে এবাৰ খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়।
এনেদৰে কোনে কোনে লাই পাতৰ সৈতে গাহৰি বনাই খায় কমেণ্টত জনাব। আজি যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ঘণ্টাৰ বাটনটো দবাই দিবলৈ নাপাহৰিব। আজিলৈ বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই স্নিগ্ধা ইনফো আহি আছোঁ।